ইমান যত্ন লয় সৰুতে মাকবিলাকে আমি বি অকণমান শিকিলোঁ হেৰি জলকীয়া লাগিব অঁ জলকীয়া দিয়ক জানো জলকীয়া আছে হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু ডৰিন গগৈজ ব্লগছ এণ্ড মিউজিক আৰু বহুত দিন আপোনালোকক ব্লগ দিব পৰাই নাই মই আৰু আজি সেইকাৰণে বহুত দিনৰ মূৰত আহিলোঁ আপোনালোকৰ মাজলৈ আৰু থাম্বনেইলখন দেখিছে আৰু কি কাৰণে আহিছোঁ আৰু এইখিনিতে এটা কথা কৈ থওঁ মোৰ ছাবস্ক্ৰাইবাৰ্ছ 2K হ'বলৈ হৈ আছে যিসকলে মোক ইমানখিনি ছাপোৰ্ট দিলে তেওঁলোকলৈ ধন্যবাদ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে অকণমান এয়া দেখাই লৈছোঁ আজি মৰ্ণিং ব্ৰেকফাষ্টটো যিটো মানে এইকেইদিন মই অকণমান লাভত চলি আছোঁ যিটো আমাৰ কিনাৰৰ মুনবাই মোক দিলে এয়া হেৰি হয় কি বুলি কয় বৰ্ণভিটা লুচি এইফালে খাজুৰ বুট এনেকৈ দিছিলে তাৰপাছতে বা নৈ যাওঁতে আকৌ এয়া বৌৱে দি পঠিয়ালে ফুলা ফুলা লুচি আৰু চাহ ইমান মানে ভাল লাগিছিলে খাবলৈ মই লগত জাম আৰু আচাৰ লৈ খালোঁ তাৰপিছতে আকৌ কিনো হ'ল বাই এয়া হেৰি দিছে এইটো কি ভুৰভুৰি পিঠা বুলি কওঁ আমি চাউলটো মানে পিঠাগুড়িটো হেৰি কৰি বনাই টাৱাত এনেকৈ ৰিফাইন দি বনাই দিছে দুখন ইমান ধুনীয়া লাগিছিল নহয় খাবলৈ আচলতে তেওঁলোকে জানে যে মই খানা বনোৱাত ইমান ভাল নহয় সেইকাৰণে দিছে আৰু ময়ো এইখিনি বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকলৈ ভিডিঅ' আগবঢ়াম আৰু এয়া চাওক এইটো হৈছে মেথি পৰঠা যিটো মই লাঞ্চৰ সময়ত খালোঁ এইটো আচলতে কালি দিছিলে মই আজি একেলগে ভিডিঅ' দিম বুলিয়েই আপোনালোকৰ আগত এতিয়া আনিছোঁ এতিয়া আহক মেইন ভিডিঅ'টোলৈ আহোঁ এইখিনি হৈছে স্পা ক্ৰীম যিটো মই হেয়াৰত এতিয়া কৰিবলৈ গৈ আছোঁ মোৰ আগে আগে বৌয়ে কৰিব স্পা ক্ৰীমটো লোৱাৰ আগতে ভণ্টি এজনী আহিছিল আচলতে ভণ্টি নহয় মোৰ ছেইম এজৰে হ'ব ফ্ৰেণ্ড হ'ব তাই মানে এনেকৈ ঘৰত গৈ পিনি কৰি দিয়ে মানুহক তাতে স্পা ক্ৰীমখিনি অলপ লৈ তাতে এয়া ভিটামিন কেপচুল তেওঁ মিক্স কৰিছে যিটো আপোনালোকেও কৰিব পাৰিব যদি ঘৰতে স্পা কৰোঁ বুলি ভাবে এয়া কেইবাটাও তেনেকৈ কেপচুল তেওঁ দি দিছে কিন্তু আগতে এই কেপচুলটোৰ দাম কম আছিলে আজিকালি বহুত বেছি হৈ গৈছে আৰু এই স্পা ক্ৰীমটোৰ দাম মই তেওঁক সুধিছিলোঁ 800 হ'ব আৰু তেওঁ এইখিনি ভালকৈ মিক্স কৰে আৰু এটা মই এড নকৰিলোঁ লগতে এই যে দেখিছে এই চিৰামটো মেট্ৰিক্সৰ যিটো চিৰামো তেওঁ কেইবা চামুচ তাত এড কৰিছে যিটো যদি আপোনাৰ অকণমান জনা মানুহ থাকে কৰি দিব পাৰিব হেয়াৰ স্পাখিনি এইখিনি ৰেডি কৰিলে মই বৌৰ হেয়াৰ স্পাখিনি নাই দেখুওৱা কাৰণ সেইখিনি মই যেতিয়া কৰিম তেতিয়া দেখাম আৰু স্পা ক্ৰীমটো এইটো যিটো মানে কষ্টলি আছে বস্তুটো 5টা ষ্টেপত কৰে আৰু এইটো কি হয় দেই এইটো ৰেড ৱাইন ফেচিয়েল হয় এইটো বহুত ভাল এইটো আৰু এই আছক 1 2 3 4 আৰু 5টা থাকে এটা মানে তাত সানি থকা হৈছে আৰু বাকীকেইটা মই ইয়াত দেখাইছোঁ এয়া চাওক 5 নম্বৰটো এইটো 1 নম্বৰটো লগাই আছে এয়া চলি আছে মানে বেলেগ বেলেগ কেইবাবাৰো কৰি কেইবাটা লেয়াৰত প্ৰায় 2-3 ঘণ্টা প্ৰচেছৰ পাছত এয়া বৌৰ সম্পূৰ্ণ হৈছেগৈ আৰু এতিয়া মোৰ স্পা আৰম্ভ হ'ব সেইকাৰণে মই হৈ গ'ল এতিয়া মই বহিছোহি আৰু উঠাম বুলিয়ে ভাবিছিলোঁ বেক কৰি কিনে উঠাইছে আৰু মানে এইটো অকণমান আৰু গধূলি খানা এয়া মাছাজ চলি আছে মই আপোনাক নাই থোৱাটো কি ভাল লাগিছে
আজি ন এয়া ককাইদেৱে বনাইছে। এয়া দিনৰ ভাগটো খালোৱেই, আকৌ ৰাতিলৈও আমাৰ নিমন্ত্ৰণ আছিল ককাইদেউ বৌৰ ঘৰত। এয়া ৰাতিৰ সাজ আৰু আমি সকলোৱে ইয়াত লগে ভাগে খাইছোঁ ৰাতিৰ সাজটো। আৰু ইমান ধুনীয়া ধুনীয়া আইটেমবোৰ আছিল নহয়। চ' ভিউৱাৰ্ছ, আজি ব্লগটো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু চাওক ফাইনেল ৰিজাল্টটো এইটো, মই অথনি দেখাবলৈ নহ'ল আৰু কাপোৰ সলাই দিলোঁ কিয়নো তিতি গৈছিলে ন ওপৰৰ ছাইডটো। তাৰপিছত সেইখিনি কৰাৰ পাছত ষ্ট্ৰীম ল'ব লাগে, স্পাটো কৰাৰ পাছত ধোৱাৰ পাছত। যিহেতু তেওঁ ঘৰত কৰি দিছিলে, ষ্ট্ৰীম মেচিন অনা নাছিলে সেইকাৰণে কি কৰিছে, টাৱেল গৰম পানীত তিয়াই মূৰত এনেকৈ মেৰিয়াই এই হিটাৰ মানে যিটো হেয়াৰ ড্ৰায়াৰ সেইটো দি শুকুৱাইছিলে। আৰু এইটো চাগে প্ৰচেছটো আপোনালোকে বহুতে জানে, তথাপিও মই নজনাসকলক কৈছোঁ। গৰম পানীত তিয়াই টাৱেলখন গৰম পানীত তিয়াই এনেকৈ মূৰত মেৰিয়াই থ'লে এটা ষ্ট্ৰীম হেয়াৰত পায়, তেতিয়া সেইটো কাৰণে ভাল চুলিৰ কাৰণে। আৰু এইটো এতিয়া এইখিনি চাওক ইমান ভাল লাগিছে আৰু খুব ধুনীয়া গোন্ধ। গতিকে গম পালে নহয়, পাৰ্লাৰ নকৰি এইখিনি কাম আমি ঘৰতো কৰিব পাৰোঁ চেষ্টা কৰি চালে। গতিকে আজিৰ ভিডিঅ'টোৱে বহুতক লাভৱান কৰিব, কাৰণ গম পায় ন স্পাটো মানে কিমান খৰচ হয় ন। আমি অকণমান খৰচ কমোৱাৰ বুদ্ধি কৰিছোঁ মানে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা এতিয়া ইমানতে বিদায় ল'লোঁ। বাই বাই, টেক কেয়াৰ। আকৌ লগ পাম পুনৰ নতুন ভিডিঅ' এটা লৈ, আৰু আপোনালোকক সদায় এনেদৰে ছাপোৰ্ট পাম বুলি আশা ৰাখিলোঁ। থেংক ইউ ছ' মাছ। বাই বাই।